এজনী নষ্ট ছোৱালীৰ কাহিনী। মৰহি যোৱা এপাহ ফুল, কিয় এয়া হ'ল? তাই ভয় কৰে এতিয়া সপোন দেখিবলৈও। পখিলা খেদাৰ সপোনত বাউলী হৈছিল তাই। কিন্তু সেই ভয়ংকৰ ঘটনাটোৰ পৰা তাই নিজকেও যেন পাহৰি গ'ল। ৰাস্তাৰে যোৱা মানুহে যেতিয়া তাইক কয়, চা সৌজনী, মই যে কৈছিলোঁ পতাব পাৰ ইচ্ছা কৰ যদি, তাইৰ পৰা চব হাচিল কৰিব পাৰিবি। শুনিছোঁ তাই হেনো প্ৰতিবাদো নকৰে। নষ্ট যে তাই। এবছৰ আগৰ কথা। ক্লাছত সোমাওঁতেই লাজকুৰীয়া হাঁহিৰ ল'ৰা এজনক দেখিছিল তাই। তাই যেতিয়া তালৈ চাইছিল, সেই মুখখন তৎক্ষণাত ঘূৰাই দিছিল। এনেকুৱা লাগিছিল যেন সি তাইকহে চাই আছে। কি যে ভাবিছোঁ, মোক আৰু সি কিয় চাব, তাই ভাবিছিল। সেইদিনা আছিল সিহঁতৰ কলেজৰ নৱাগত আদৰণি সভাখন। তাই গীত গাইছিল সেইদিনা। যেতিয়াই নামি আহিছিল মঞ্চৰ পৰা, সি আগুৱাই আহি তাইক কৈছিল, তোমাৰ মাতটো খুব ধুনীয়া। তাই তেতিয়া সৰুকৈ কৈছিল, থেংক ইউ। ঘৰলৈ আহি তাইৰ যে কি হৈছিল তাই নিজেও বুজি পোৱা নাছিল। বাৰে বাৰে মনত তাৰ মাতটোৱে আমনি দি আছিল। পিছদিনাও যে তাইৰ চকুৱে তাকেই বিচাৰি ফুৰি আছিল। ইয়াৰ পিছতো তাৰ ছবিখনেই যেন সদায় তাইৰ চকুৰ আগত ভাহি থকা হ'ল। তাই যিজন সপোন কৰাৰ ছবি কল্পনা কৰিছিল, তাৰ ঠাইত আহিছিল তাৰ প্ৰতিচ্ছবি। আৰু এদিন তাই তাৰ আগত প্ৰেমৰ প্ৰস্তাৱ ৰাখিছিল। সিও যেন তাইলৈ অধিক আগ্ৰহেৰে বাট চাই আছিল। 7 জনম একেলগে কটোৱাৰ সপোন দেখুৱাইছিল সি তাইক। আৰু এদিন তাই সম্পূৰ্ণৰূপে সঁপি দিছিল নিজকে তাইৰ কোঁৱৰজনৰ ওচৰত। চাৰিওফালে তাইৰ ভিডিঅ' ফটো বনজুইৰ দৰে বিয়পি পৰিছিল। সৰলতাৰ সুযোগ লৈ সি তাইক বদনামে কৰিছিল। সি হেনো তাইৰ প্ৰেম জিকিব পাৰিব নোৱাৰাক লৈ বাজি মাৰিছিল বন্ধুৰ সৈতে। বৰ্তমান আজি তাই অইনৰ চকুত নষ্ট ছোৱালী। চকু মুদি কাৰোবাক বিশ্বাস কৰিছিল কাৰণে তাই আজি চৰিত্ৰহীনা। মানুহে তাইক দেখিলে লেতেৰা দৃষ্টিৰে চায়। উপসংহাৰ। তাইৰ লগত হৈ যোৱা ঘটনাৰ তাই কোনো প্ৰতিবাদ নকৰিলে। কাৰণ তাইতো তাক সঁচা অন্তৰেৰে নিজৰ বুলি ভাবিছিল। তেনেস্থলত কেনেকৈ তাই মৰমৰ মানুহজনক বেয়া কৰে? এতিয়া তাই পাগলী। কিন্তু মানুহে নকয়, চা সৌজনী পাগলী আহিছে। মানুহে কয়, চা সৌৱা কাৰোবাৰ ৰাতিৰ ভোগ হ'বলৈ বেশ্যা আহিছে।